ঘৰটো যে এইটো তেনেকৈ আছে, বনাই হোৱাই নাই। ঘৰ বনাবলৈ পইচা নাইকিয়া হৈছে, সেইকাৰণে আপোনালোকে অলপমান মৰম দিয়ক আৰু, তেতিয়াহে ঘৰ চব ল'ব পাৰিম। এইটো আধাখনীয়া ঘৰ হৈ আছে, তাকে বলক এইখন চাওঁ। নমস্কাৰ বন্ধুবান্ধৱসকল, মই কাজল গল্লা আপোনালোক সকলোকে পুনৰবাৰ মই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি অথনি ভিডিঅ' এটা বনাইছিলোঁ, কিন্তু মোৰ কি হয়, আমাৰ ইয়াত নেটৱৰ্কটো ইমান নাপায় ন, সেইবাবে মানুহজনৰ ফোনত ফোন এটা লগাই দিছিলোঁ। ময়ো পাহৰিলোঁ ফোন লগাই থোৱাটো। তেনেকৈ ভিডিঅ' কৰি আছোঁ, পিছতহে চাইছোঁ যে ভিডিঅ'টো মাতেই নাই। নাজানো ইমান খং উঠিছে। তাৰপৰা বাকী বাৰু যি কি নহওক, মোৰ মাতটো শুনি গম পাইছে গাটো ইমান ঠিক নাই, পূৰা চৰ্দি কাহ তেনেকুৱা হৈ আছে। আচলতে বতৰটো সলনি হৈছে ন, সেইবাবে আৰু ঠাণ্ডা সোমাইছে অলপমান। আৰু এদিন কাণৰ বিষত মই থাকিব নোৱাৰা হ'লোঁ, আৰু এতিয়া কাণখন পূৰা তাল মাৰি আছে। মই যে কথাকেইটা কৈ আছোঁ, সেইকেইটা কিমান জোৰত কিমান হেৰিত কৈছোঁ নাজানো, কিন্তু মই যে বহুত সৰু সৰুকৈ কৈছোঁ তেনেকুৱা নিচিনা লাগিছে। আৰু চাউণ্ডটো ৰিপিট ইক' হৈ যোৱা নিচিনা লাগিছে। কাণ দুইখন তাল মাৰি আছে। সেয়াই, বাকী একো নাই। আজি আপোনালোকলৈ বোলো ব্লগ এটাই লৈ আনো, কিন্তু ভিডিঅ'টো এটা শ্বুট কৰিছোঁ ৰাতিহে, আৰু আপোনালোকক কথা দুটামান ক'বলৈ আছে, সেইবাবে আজি কথাটো হ'ল, কথা বেছি বেলেগ একো নাই, কিন্তু কিছুমান মানুহ কপি কৰি কি পায়, মই এইটো বুজি নাপাওঁ। মোক কপি কি হয়, মই যিটোকে ভিডিঅ' বনাওঁ সেইটোকে ভিডিঅ' বনাবলৈ কিছুমান মানুহে যায়। মই যিটো টপিকত ভিডিঅ' বনাবলৈ যাওঁ, সেই মানুহে সেইটো টপিকতে বনাবলৈ যায়। আৰু নিজৰ বেন বুলিবলৈ কোৱা বস্তু এটা নাই জানো? মোৰ কেতিয়াবা মন যায় ব্লগ বনাওঁ, কেতিয়াবা সাঁথৰ সোধোঁ, কেতিয়াবা এনেই শ্বৰ্ট কিবা দিওঁ, আৰু মই যিটোকে দিওঁ সেইটোকে কি নাজানো, নিজে যেন একো কৰিবই নাই, লোকৰ পৰা কপি কৰিব লাগে কি, একো নাই। কপি কৰিছে কিন্তু ভাল নালাগে ন, আৰু একে টপিকতে মানুহে জানো ভিডিঅ' বনায়, তেনেকুৱা এটা নিচিনা। আৰু সেইটোৱে আছিলে কথা। আপোনালোকে কমেণ্ট এটা কৰি জনাবচোন বাৰু, কপি কৰাটো ভাল নে বেয়া। সেয়াই আৰু কি ক'ম, ভিডিঅ' বনাবলৈ মন যায়, ডেইলি ব্লগেই দিবলৈ মন যায়, কিন্তু কি কৰিবা, ঘৰখনতে থাকোঁ, কিনো দেখুৱাম, তেনেকুৱা হেৰিও নাই কিবা কিবি দেখুৱাবলৈ। সেয়াই আৰু বাকী চাই গৈ থাকিব। আজি ৰাতি আৰু এতিয়া ব্লগ নবনাওঁ, কাইলৈ ৰাতিপুৱা ষ্টাৰ্ট কৰিম ব্লগটো, চাই থাকিব। তেন্তে আজিলৈ আহিছোঁ, কাইলৈ ৰাতিপুৱা লগ পাম। তো গুড মৰ্ণিং সকলোকে। আজি হৈছে নেক্সট দিন, আৰু ৰাতিপুৱাৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। আৰু আজি দেওবাৰ যিহেতু মানুহজনে গাহৰি অকণমান আনিলেগৈ, দুজন যিহেতু মানুহ আৰু আমি, সেইবাবে দুজনৰ বাবে আৰু অকণমান আনিছে। আমাৰ ইয়াত দেওবাৰহে কটা হয়, সেইবাবে আৰু দেওবাৰে খাওঁ বুলি ভাবিলে দেওবাৰহে খোৱা হয় গাহৰি। বাকী এতিয়া মই গাহৰিকণ বইল কৰি থৈছোঁ, বইল কৰি যিহেতু আমি বইল কৰি অলপমান হেৰি কৰোঁ, পানীটো পেলাই দিওঁ, আৰু সেইবাবে আৰু এতিয়া বইল কৰি দি থৈ আহিছোঁ, এতিয়া বনামগৈ। তেতিয়া ব'লক। এয়া মই জুহালত গাহৰি বইল কৰি আছোঁ। কি হ'ল, আমাৰ গেছটো খতম হৈ থাকিলে, হ'ল আজি 4-5 দিনমান গেছ অনাই হোৱা নাই, আৰু সেইবাবে মই জুহালতে এতিয়া আৰু ভাত পানী বনোৱা কামবিলাক জুহালতে কৰি থকা হৈছে। সেইবাবে আৰু ভাত নমালোঁ ইফালে, আৰু এইফালে গাহৰি বইল কৰি আছোঁ। আৰু যে এইখন বেৰখন দেখিছে ক'লা হৈ থকা, আচলতে এইখিনিত আমি জুই ধৰা হয় ন, সেইবাবে আৰু বেৰখনৰ ধোঁৱাবিলাক লাগি বেৰখন ক'লা হৈ গৈছে। আপোনালোকক কথা এটা ক'বলৈ আছে, আজি দুপৰীয়া বৰটেঙা খাবলৈ যাম মাৰ ঘৰত, তাকে তাৰো অলপমান দুখাম, চাব তাতে দেই।
এইফালে মোৰ গাহৰি বইল কৰি হৈ গ'ল আৰু কাষতে পিঁয়াজ কাটি ল'লোঁ আৰু আদা নহৰু জলকীয়া তেনেকৈ অলপমান থেতালি ল'লোঁ আৰু এইফালে জুহালত কেৰাহীও পাতি দিলোঁ। এইফালে সকলোবিলাক গোটাই লোৱা হৈছে। এয়া গাহৰি, এয়া আদা নহৰু জলকীয়া পেষ্ট, এয়া হৈছে পেষ্ট মানে কি আৰু থেতালাই লৈছোঁ অলপমান, এয়া পিঁয়াজ আৰু এয়া আলু, হালধি নিমখ তেল মছলা এইবোৰ চব গোটাই লোৱা হৈছে আৰু লগতে দিব লাগিব লাই পাত। তো চাই থাকিব। লাই পাতটো এতিয়ালৈকে অনা হোৱা নাই মানে বাৰীতে আছে যিহেতু ছিঙি আনিমগৈ আৰু দুপাতমান, তাকে বনাই ল'ব লওক। এতিয়া মই ইয়াত তেল অলপমান দি লওঁ। এয়া তেল বেছি দিয়া নাই বাৰু দেই, বনাইছোঁ। আৰু কেৰাহীখন মানে এখন জুই কেৰাহী হয়, জুইত থৈ থকা মানে জুইত ব্যৱহাৰ কৰা হয়, সেইবাবে কেৰাহীখন ক'লা ক'লা দেখিছে। মানে জুই বস্তুবিলাক ক'লাই হ'ব আৰু দেই। এয়া ধুনীয়াকৈ জুই জ্বলি আছে, ওপৰতে কেৰাহী তেল। সকলোৱে বনোৱাৰ পদ্ধতিবিলাক বেলেগ বেলেগ, ময়ো চিম্পুলকৈ বনাওঁ, বেছি মা মছলা ব্যৱহাৰ নকৰোঁ। মছলাৰ ভিতৰত মানে অলপমান একচুৱেলি কৰি দিম আৰু অলপমান চিকেন মছলা দিম, খাবলৈ বেলেগ। এতিয়া অলপমান পকিবলৈ দিম, তাৰপিছত দিম আদা নহৰু, মানে যিটো খুন্দি থৈছিলোঁ সেয়া দিম আৰু এতিয়া পিঁয়াজটো অকণমান ৰঙচুৱা হৈছে, ইয়াত দি দিম যিটো আদা নহৰু খুন্দি থৈছিলোঁ সেইটো আৰু আদা নহৰু জলকীয়া লগতে দি থৈছোঁ ইয়াত। আদা নহৰুটো কেঁচা গেলটো অতি গোন্ধটো যোৱালৈকে অলপমান ভাজি ল'ম আৰু মোৰ যে চৰ্দি ভাল হোৱাই নাই, মাত্ৰ অকণমান সেইকাৰণে শুনিবলৈ হেৰি পাব। এইফালে দিছোঁ হালধি, আৰু অলপমান ৰেড চিলি কালাৰ দিয়া আৰু চিকেন মছলা। অলপমান নিমখ, তাৰপিছত এয়া গাহৰিখিনি ইয়াত দিব। গাহৰি আমি বহুত দিনৰ মূৰতে পাইছোঁ, দুসপ্তাহ 3 সপ্তাহমান খোৱাই নাই গাহৰি। ইয়াত এতিয়া আলু দিয়া হ'ল, আলু দিয়াটো ভিতৰত কৰাই নহ'ল আৰু এতিয়া অলপমান সিজিবলৈ দিওঁ। গাহৰি পিচটো চাব দেই, এয়া লোকেল গাহৰি দেই, এয়া ধুনীয়া চাওক। এয়া ধুনীয়াকৈ সিজি আছে আৰু চব কালাৰ কিমান ধুনীয়া কালাৰ আহিছে ন। আৰু আলুটো 50% মান সিজিলে আৰু অলপ সিজিবলৈ বাকী আছে আৰু গাহৰিটো আগতেই যিহেতু বইল কৰি থোৱা আছে সেইটোও ভালকৈ সিজিলে আৰু এতিয়া গাহৰি দিবলৈ লাখ কানোগৈ বোলো, কৈছিলোঁ যিহেতু ঘৰৰ বাৰীতে আছে অলপ কিনতে। আমাৰ সৰু বাৰীখনৰ ওচৰত পালোহি আৰু এয়া চক লাই শাক, কিমান গাল যে লাই শাক হৈ আছে আৰু দেখিছেনে, আৰু ওচৰত দেখিলেতো কিমান ধুনীয়া লাগে, এনেকৈ মোবাইলত ভালকৈ মানে উঠা নাই আৰু শাকটো, আৰু যে দেখিলে যে ছিঙিবলৈকে মন নাযায়, ইমান ধুনীয়া ধুনীয়া হৈ আছে লাই পাতবিলাক।
হৈ গ'ল। এইফালে ধনিয়া গজি আছে। এয়া ধনিয়া দুডাল মানে ইয়াৰ পৰাই ছিঙি লওঁ। সৰু সৰু হৈ আছে, ডাঙৰ হোৱাই নাই বাৰু। এইফালেতো বহুতেই আছে, হৈ যাব, ইমানেই হৈ যাব, বেছি নালাগে। এতিয়া ধনিয়া এইফালেও লাই শাক সিঁচি থোৱা আছে, আৰু এইফালে বিট সিঁচি থোৱা আছে। এইফালে আছে গাজৰ, এইফালে পালেং, আৰু এইফালে লাও। দেখিছেনে কিমান ধুনীয়াকৈ লাও হৈ আছে। সেইকেইটা আকৌ গোল গোল, এইটো দীঘল, আৰু সেইটো জাতো বেলেগ, 3টা জাতৰ আছে। বলক তাত কি হৈছে নাজানো, চাওঁগৈ। এয়া লাই পাত, ধনিয়া ছিঙি ল'লোঁ। এয়া লাই শাক আমাৰ, আৰু এইটো আমাৰ ঘৰটো। এতিয়া মই এয়া ধুই লওঁ, ইয়াত সোমাই লওঁ। ইয়াতে লাই শাক দি দিলোঁ। এইফালে জুই কমকৈ জ্বলিছে, মানে বেছিকৈ দিয়া এইটো জ্বলি যায় বোলে। পানীটো যিহেতু ইয়াত বেছি দিয়া নাই সেইটোতে, আৰু এতিয়া সিজিবলৈ দিম। আৰু এয়া আমাৰ গাহৰি হৈ গ'ল। ইয়াত এতিয়া দিব লাগিব পাৰিবা ছিঙি অনা ধনিয়া। অৱশেষত আমাৰ গাহৰি বনায়ো হৈ গ'ল, আৰু এয়া দেখিছেনে কিমান ধুনীয়া কালাৰ আহিছে। আৰু যিহেতু আমি খালোৱেই, খাই যে ইমানেই টেষ্টি লাগিলে কি ক'ম, ৱাও। আৰু এই দেখিবলৈও বহুত সুন্দৰ লাগিছে। আপোনালোকৰ কেনে লাগিছে জনাবলৈ নাপাহৰিব দেই। খুব সহজভাৱে বনোৱা এটা ৰেচিপি আপোনালোকলৈ আগবঢ়ালোঁ, আৰু ভিডিঅ'টো ইমানখিনিয়ে আছিলে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিলৈ আহিছিলোঁ, বাই বাই।